হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? বহুত দিনৰ মূৰত আকৌ আহিছোঁ ববিতা আছামিজ ব্লগৰ ফালৰ পৰা আন এটা মিনি ব্লগ লৈ। আজি আমাৰ বাবে এটা স্পেচিয়েল দিন। আজি আমাৰ ডাঙৰ ছোৱালী মানে দাদাৰ ছোৱালীৰ বাৰ্থডে আজি। এয়া খাবলৈ লৈছোঁ ৰাতিপুৱাই লাল চাহ, লগত একো নাই বাৰু, সুদা লাল চাহ। এইফালে চাওকচোন এহেঁতকেইজনীয়ে কিমান ধুনীয়াকৈ খেলি আছে। এইফালে ৰাতি হৈ গ'ল, দেখা পাইছেনে? বিশেষ একো নাই। এতিয়া বনাই আছোঁ মাংস। এতিয়া ধুনীয়াকৈ মাংস বনাই আছোঁ। এইফালে মাংস ধুনীয়াকৈ সিজি আছে, দেখা পাইছেনে? আৰু এইফালে মাংস ধুনীয়াকৈ তেলতে সিজি আছে। তাৰপাছত ইয়াতে এতিয়া কি দিম জানেনে বাৰু আপোনালোকে? ইয়াতে দি দিম এতিয়া এইখিনি ধুনীয়াকৈ সিজিছে, দেখা পাইছেনে? তেলতে মানে ফ্ৰাই কৰি আছোঁ। এইফালে দি দিছোঁ ঘৰৰ গুটি আলু। গুটি আলু খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব দেই। আমাৰ ঘৰতে আছে যিহেতু, সেইবাবে দি দিছোঁ ইয়াতে, আৰু পটককৈ সিজিবও। আৰু দেখা পাইছেনে গুটি আলুখিনি দি ধুনীয়াকৈ ভাজি এইখিনি মানে ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰপাছত এতিয়া কালাৰটো চাওক, কালাৰটো ধুনীয়া এটা কালাৰ আহিছে। খাবলৈও কিন্তু বহুত